মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে নতুন এটা ভিডিঅ' লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো চাবা। আজি মই তোমালোকৰ ক্লাছৰুম সম্পৰ্কে আলোচনা কৰিম। ক্লাছৰুম টক অৰ্থাৎ শ্ৰেণীকোঠাৰ কথা। লেটছ টক, আহা আমি কথা পাতোঁ। এজনী ভদ্ৰ মহিলা আৰু এজন ল'ৰাৰ মাজত ইংৰাজীত এনেকুৱাকৈ আলোচনা কৰি আছে। মে আই কাম ইন মেম, অৰ্থাৎ মই ভিতৰত আহিব পাৰোঁনে বাইদেউ? য়েছ, হয়, কাম ইন, আহা, প্লিজ, অনুগ্ৰহ কৰি। তাৰপিছত আকৌ ষ্টুডেণ্টজনে কৈ আছে মে আই গ' আউট মেম, অৰ্থাৎ মই বাহিৰত যাব পাৰোঁনে বাইদেউ? য়েছ, ইউ মে, হয়, নিশ্চয় যাব পাৰিবা। থেংক ইউ মেম, ধন্যবাদ বাইদেউ। আকৌ এবাৰ কৈ যাম দেই। ল'ৰাজনে কৈ আছে মে আই কাম ইন মেম, অৰ্থাৎ ল'ৰাজনে এনেকুৱাকৈ কৈছে যে মই বাহিৰত যাব পাৰোঁনে মেম? বাইদেউজনে কৈ আছে য়েছ, হয়, কাম ইন, আহা, প্লিজ, অনুগ্ৰহ কৰি। আকৌ ল'ৰাজনে কৈ আছে মে আই গ' আউট মেম, মই বাহিৰত যাব পাৰোঁনে বাইদেউ? য়েছ, হয়, ইউ মে, যোৱা। থেংক ইউ মেম, ধন্যবাদ বাইদেউ।